নমস্কাৰ। শব্দৰ কল্লোল। সাধাৰণতে দেখা যায় বহু পিতৃ মাতৃয়ে নিজৰ সন্তানক বহুত ভাল পায়, মৰম কৰে আৰু বহুত দোষ কৰিলেও সৎপথলৈ আনি নতুন জীৱন দান কৰে। যি পিতৃ মাতৃয়ে নিজৰ সন্তানক শাস্তি দিয়ে, খং কৰে, বেয়াকৈ কয়, শত্ৰু জ্ঞান কৰে, তেনে পিতৃ মাতৃ হোৱাৰ যোগ্যই নহয়। তেনে লোকৰ সন্তানৰ বাবে সৎপথৰ সন্ধান নকৰি কেৱল দোষ আৰু দোষেই দেখি থাকে। এনে হোৱাৰ ফলত এখন ঘৰত অশান্তি হয়, নিজৰ সন্তানে বিপথে গুচি যায় বা কেতিয়াবা সন্তানে আত্মহত্যা কৰাও দেখা যায়। গতিকে একপক্ষীয়ভাৱে পিতৃ মাতৃয়ে নিজৰ কথা নাভাবি সন্তানৰ পক্ষত সঁহাৰি জনাই জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব লাগে।